এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী। শিৱসাগৰ জিলাৰ নাজিৰাৰ মাদুৰী চাহ বাগিচাৰ এই নিথৰুৱা পৰিয়ালটোত মাত্ৰ দুগৰাকী শিশু কন্যা। কন্যা দুগৰাকীৰ নাম হ'ল পদুমণি গড় আৰু ৰূপনা গড়। অতি দুখৰ বিষয় যে কন্যা দুগৰাকীৰ মাতৃ 14 বছৰ পূৰ্বে মৃত্যু হোৱাৰ উপৰিও যোৱা ছেপ্টেম্বৰ মাহত পিতৃৰো বিয়োগ ঘটে। মুঠতে এতিয়া একেবাৰে অকলশৰীয়া দুই শিশু কন্যা। অকল এয়াই নহয়, এই দুই শিশু কন্যাৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। কিয়নো জ্যেষ্ঠ কন্যা এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত আৰু কনিষ্ঠ কন্যা বৰ্তমান 8ম শ্ৰেণীত। পৰিয়ালটোত কোনো উপাৰ্জনৰ পথ নথকাত স্থানীয় ৰাইজে চোৱা চিতা কৰি আছে এই দুই শিশু কন্যাক। সেয়েহে পৰিয়ালৰ লোকে কন্যা শিশু কেইগৰাকীক কিছু আৰ্থিক সহায় কৰিবৰ বাবে ৰাইজ তথা দল সংগঠনক অনুৰোধ জনাইছে। আমাৰ দাদাই মৰা আজি 15 দিন হৈছে, খুৰী মৰা 14 দিন হৈছে। ছোৱালীকেইটা কোনো নাই, মা দেউতা এতিয়া অকলে আছে আৰু সিহঁতে চোৱা মানুহ তেনেকুৱা কোনোৱে নাই। কিবা দিগদাৰ হ'ল কিবা কোনে চাব, ৰাতি কিবা এটা হ'লে ওচৰত থাকিলেও কোনে সময়ত আহিব। পাৰিলে ৰাইজে যদি কিবা যদি আপোনালোকৰ সেইফালৰ পৰা যদি কিবা সহায় কৰিলে ভাল আছিলে আৰু তেনেকুৱা তেহেঁতৰ কোনোৱে নাই আৰু ক'ব গ'লে। আৰু ডাঙৰ ছোৱালীটোও গা ভাল নাই যে, তেনেকুৱা বেমাৰ আছিলে, ধাতু বেমাৰ পাইছিলে, পিছত গৈ নিমনিয়া পাই গৈছিলে। তেনেকুৱা গা ভাল নাই, ভাত চাত নাখায়, ক্ষীণমিন হৈ গৈছে, অৱস্থাই নাই মানে। ভাবিছোঁ যে আপোনালোকে যদি কিবা এটা যদি সহায় কৰিলে আৰু ভাল আছিলে। কোনো সংগঠন সংস্থা অথবা ৰাইজে যদি এই নিথৰুৱা কন্যা শিশু দুগৰাকীক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেন্তে 8812909708 নম্বৰত যোগাযোগ কৰিবৰ বাবে স্থানীয় লোকে অনুৰোধ জনাইছে। নাজিৰাৰ পৰা ইমৰান ৰহমানৰ ৰিপৰ্ট, বি লাইভ নিউজ।